গুড মৰ্ণিং এভৰিৱান। আশা কৰিছোঁ সকলোৰে ভাল। মোৰো বাৰু ভালেই। আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ৰাতিপুৱা 5টাতে উঠিলোঁ, কিয়নো আজি মোৰ এক্সাম আছে আৰু সেইবাবে অন্য দিনতকৈ আজি মই অলপ সোনকালে উঠিলোঁ বাৰু। আৰু এই ভণ্টি ওলাইছে স্কুললৈ, তাই টিউশ্যনো আছে, সেইবাবে সোনকালে গ'ল। মই এতিয়া ওলাইছোঁ কলেজলৈ। 10:40ৰ পৰা মোৰ এক্সাম আছে। এতিয়া বাজিছে 9টা আৰু মই সোনকালে ওলাইছোঁ কিয়নো মোৰ ঘৰৰ পৰা মানে কলেজখন অলপ দূৰ হয়, সেইবাবে অলপ সোনকালে ওলালোঁ ঘৰৰ পৰা। আৰু ইয়াত দেখিছেনে, মায়ে ধান ৰ'দত দি থৈ দিছে। আজি ৰ'দ বহুত চোকা। আপোনালোকৰ সেইফালে ৰ'দটো কেনেকুৱা জনাবচোন। আৰু ইয়াত গৰমো বহুত যথেষ্টখিনি বেছি। আৰু মই এতিয়া যাম, স্কুটিতে যাম বাৰু। তাকে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। কিনো দেখুৱাম মই ভিডিঅ'টোত, মানে মোৰ ডেইলি ব্লগবিলাকে ডেইলি মই কি কৰোঁ, ক'ত যাওঁ, সেইবিলাকে আপোনালোকক দেখুৱাই আছোঁ। সেয়াই আৰু আপোনালোকে ভিডিঅ'বিলাক চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। তো মই এতিয়া কলেজলৈ যাওঁ। কলেজত চাগে মই ভিডিঅ' বনাব নোৱাৰিম। আৰু আমি এতিয়া গৈছোঁ মামাহঁতৰ ঘৰলৈ, মানে মাহী আহিলে যে, তাৰপিছত আইতাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। এয়া মা আৰু এইজনী আছে মাহী। আৰু আপোনালোকে কমেণ্ট কৰিবচোন দেই, দুইজনীকে একে লাগে নাই বাৰু। ওচৰলৈ আহি দিয়ক। ভণ্টিহঁতে আগত গৈ আছে, তাৰপিছত খোজকাঢ়ি গৈছোঁ বাৰু আমি পিছে পিছে গৈ আছোঁ। সিহঁতে দোকানত আগত ৰখি আছে। আৰু মই এটা কথা কওঁ দেই আপোনালোকক, মানে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু লাইক দিবলৈ পাহৰে নেকি। লাইক এটা দি দিব সকলোৱে, তেতিয়া মই অকণমান আপোনালোকৰ পৰা উৎসাহ পাম আৰু ভিডিঅ' বনাই যাবলৈ। ইমান ভালদৰে মই ভিডিঅ' চিডিঅ' বনাব নাজানো, তথাপিও মানে চেষ্টা কৰিছোঁ আৰু আগলৈও ভাল কৰিবলৈ চেষ্টা কৰিম, কিবা নতুন দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বাৰু মোৰ এনেই ডেইলি মই কি কৰোঁ সেইবিলাকেই দিয়া হৈছে বাৰু। সেয়াই আৰু এয়া আগত ৰখি বিস্কুটটা লৈ লওঁ। পইচা লাগিব, কি পইচা লাগিব। ভিডিঅ' কৰা নিষেধ হৈছে দেই, গাঁৱত ভিডিঅ' কৰা নিষেধ। আৰু মামাহঁতৰ ঘৰতে মাহঁতি মানে দিহা নামৰ কম্পিটিশ্যন এটাৰ কাৰণে প্ৰেক্টিচ কৰি আছে, আৰু তাৰে মই এটা ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগে জনাব সকলোৱে।
ফুলপাহ যে মই ইয়াৰ আগৰ এটা ভিডিঅ'ত দিছিলোঁ কলি পেলোৱা, আৰু এয়া আজি ফুলিছে, দেখিছেনে ইমান ধুনীয়া লাগিছে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ সকলোকে। থেংক ইউ।